ধুবুৰীৰ সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে এবি আমছুৰ নেতা। এবি আমছুৰ উপসভাপতি সলমান আলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰায় 20 বছৰৰ পৰা ধুবুৰীত চাকৰি কৰি আছে সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱা। এটা ঠাইত 20 বছৰ কেনেকৈ এজন বিষয়া চাকৰি কৰিব পাৰে সেই বিষয়লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এবি আমছুৰ নেতা সলমান আলীয়ে। এবি আমছুৰ নেতা সলমান আলীয়ে আমাৰ সাংবাদিকৰ আগত যি মন্তব্য প্ৰকাশ কৰে সেই মন্তব্য আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। তেওঁৰ এটেণ্ডেঞ্চত কোনে সিগনেচাৰ কৰে? ইয়াৰ পৰা এটেণ্ডেঞ্চ ধুবুৰীত যায় আৰু ধুবুৰীত আমি শুনা মতে ই বোলে ধুবুৰীত 20 বছৰৰ পৰা আছে। এজন অফিচাৰে কেনেকৈ সম্ভৱ এটা অফিচত 20 বছৰ থাকিব পাৰে? এইটো আমাৰ প্ৰশ্ন। বিভাগীয় মন্ত্ৰী তেওঁকে সেইবিলাক নাচায় নেকি? এজন অফিচাৰে সূৰ্য বৰুৱাৰ কথাত কি মন্ত্ৰীয়ে উঠা বহা কৰে না মন্ত্ৰীৰ কথা মতে সূৰ্য বৰুৱাই উঠা বহা কৰে? সূৰ্য বৰুৱাক ধুবুৰীৰ পৰা আৰু পৰ্বত ঝৰাৰ পৰা এতিয়ালৈকে কিয় ই 20 বছৰ কেনেকৈ থাকিব পাৰিছে? তাৰ আশীৰ্বাদত ই ইয়াত থাকিব পাৰিছে। ই মেনেজ মাষ্টাৰ হয়। সি ধুবুৰীত হওক পৰ্বত ঝৰাত হওক মেনেজ যদি সি কৰিব নোৱাৰে তেতিয়াহ'লে অফিচত নোহোৱাকৈ কেনেকৈ থাকিব পাৰিছে? আপোনালোকে চাওক, নাম ফলক নাই অফিচত। ICDC অফিচৰ নাম ফলক নাই। এইটো অসমৰ ৰাইজে জনা উচিত, পৰ্বত ঝৰা ৰাইজে জনা উচিত। ICDC অফিচখন ক'ত আছে? দেৱীতলাত যে ICDC অফিচ আছে কোনেও গম নাপায়। নেম ফলক নাই যদি তাতে আৰু কি কম? আৰু এটা দুৰ্ভাগ্যৰ কথা, দুটা গোডাউন আছে। দুটা গোডাউনত নহ'লেও কিমান কোটি টকাৰ মাল পৰি আছে সেইবিলাক ৰাইজৰ কিয় বিতৰণ কৰে? ইমান বছৰৰ পৰা ইমান মাল কেনেকৈ পৰি আছে সেইটো কিন্তু দুৰ্ভাগ্যৰ কথা। আৰু ট্ৰাক কেতিয়া আহিছে কেতিয়া গৈছে কোনেও গম নাপায়। চাওক, এই ICDC অফিচখনত কমিটি আছে নাই সেইটো আমাৰ সন্দেহ আছে। প্ৰত্যেকখন কাৰ্যালয়ত এখনকৈ কমিটি থাকে, কিন্তু এই দেৱীতলা ICDC অফিচখনত কমিটি আছে নে নাই, পৰিচালনা কমিটি আছে নে নাই, এইখিনি আমাৰ সন্দেহ আছে। সি হয়তো সেই আগৰ কমিটি বা কিবা বেলেগ কমিটি সি কি কয় শ্ব' কৰাই কিনি তেনেকুৱা চলি আছে নেকি? আমাৰ কিন্তু তেওঁ কেনেকৈ কাণ সাৰ দিব? তেওঁ অফিচতে অহা নাই। ক'ত কি হৈছে, ক'ত কি? মই যে আগতে ক'লো যে ট্ৰাক কেতিয়া আহিছে কেতিয়া গৈছে। ইয়াত সিদিনা আমাৰ কি কয় EM মহোদয় আহিছিল। EM মহোদয়ে আহি সুধিছিল যে এই ICDS অফিচৰ সূৰ্য বৰুৱা নামৰ মানুহজন অফিচত নাহে। মই কৈছো আপুনি কি কৰিব পাৰিছে? আপুনি EM হয়, আপুনি ইয়াক কিয় সাসপেনশন কৰিব পৰা নাই? ইয়াক কিয় ইয়াৰ পৰা বদলীকৰণ কৰিব পৰা নাই? কিন্তু এইবাৰ এটা কথা, ABMC কিন্তু জাগিছে। পৰ্বত ঝৰাত কিন্তু সূৰ্য বৰুৱা কিন্তু হুজিয়াৰ। পৰ্বত ঝৰাৰ পৰা আপুনি যাবই লাগিব। অন্যথয় কিবা অলিগলিত আছেই, নহ'লে যদি অলিগলিয়েই নাই তেওঁ কেনেকৈ 20 বছৰে এখন জিলাত থাকিব পাৰিছে? পৰ্বত ঝৰাত আৰু ধুবুৰীত কেনেকৈ থাকিব পাৰিছে? ইমান বছৰ কোনো অফিচাৰে থাকিছে নেকি? আপোনালোকে শুনিছে নেকি? ইয়াত মানে থাকিবই নালাগে। তাৰমানে ই যি সিন্ডিকেট এটা চলাইছে, এই সিন্ডিকেটৰ বিৰুদ্ধে ABMC থিয় দিছে। ইয়াৰ পৰা গুচি যাবই লাগিব, অন্যথায় আমি আন্দোলন কৰিমেই কৰিম। ABMC বহি নাথাকে, এইবাৰ ABMC বহি নাথাকে, ABMC আন্দোলন কৰিবই। ইয়াৰ এগেইনষ্টত সূৰ্য বৰুৱাৰ এগেইনষ্টত ABMC